जोबथारनायाव बाङालिपारानि मरेल पुलिस जाथायजों लोब्बा थानाय साथाम दायनिगिरिफोरखौ गरेस्वर पुलिसा हमनो हाबाय। मरेल पुलिस जाथायाव लोब्बा थानाय सन्तोष कटियारा, मिलन कटियारा आरो दिपेन्द्र लामिछान मुंनि दायनिगिरिखौ पुलिसा हमबाय। बेनि सिगां दायनिगिरि बिन'द लामिछानखौ पुलिसा हमनो हादोंमोन। मख'नो गोनांदि थांनाय 5 जुलाइ खालि तामुलपुर जिल्लानि सिङाव थानाय बाङालिपारा गार' बस्तिनि धर्मेन्द्र बैस'खौ देवरालि सुबायाव बिहावनि न'आव थांनायाव बिबोनाङा माखासे सेंग्राफोरजों लोगो लानानै खास्रि बिस्रि गोफार हाथियारजों गाग्लोबदोंमोन। बे जाथायनि उनावनो धर्मेन्द्र बैस'आ सुवाफुर पुलिस आउटपस्टआव जाथायखौ लानानै गसंलायहोदोंमोन। बे जाथायजों सोमोन्दो थानाय सासे दायनिगिरि बिन'द लामिछानखौ हमनानै गुबुन दायनिगिरिखौ हमनो हायैयाव जायगानि गुबुन गुबुन दोलो आफादफोरा खुद्रिसारनाय हाबाफारि लादोंमोन। जायगानि गुबुन गुबुन दोलो आफादफोरा खुद्रिसारनायनि उनाव जाथायजों सोमोन्दो थानाय गुबुन साथाम दायनिगिरिखौ पुलिसा बे समाव हमनो हाबाय। হয়, যোৱা 5 তাৰিখে বঙালীপাৰাত যি হৈ যোৱা ঘটনা, এই ঘটনাৰ 11 দিন উকলি যোৱাৰ পিছত আজি ৰাতি গুৰেশ্বৰ আৰক্ষী থানাই এই 3জন দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে আমি গুৰেশ্বৰ থানাৰ উচি মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যি 3জন দুষ্কৃতিকাৰী, যি ধৰ্মেন্দ্ৰ বৈশ্য নামৰ ব্যক্তিজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি যি হত্যাৰ অপচেষ্টা চলাইছিল, এই 3জনকে কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি গুৰেশ্বৰ আঞ্চলিক খৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান জনাইছোঁ। ইয়াৰ জৰিয়তে যে অনাগত দিনত যাতে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী ঘটনা যাতে কাৰোৰে লগত যাতে নঘটে, অকল অসমীয়া বুলি নহয় কাৰো লগতে যাতে এই ঘটনা নঘটে, তাৰ কাৰণে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে যিজন আকচুৰ পূব বিফিলি আঞ্চলিকৰ সাধাৰণ সম্পাদক, তেখেত এজন দায়িত্বশীল পদত থকাৰ পিছতো এনেকুৱা নিৰ্মম যি ঘটনা ঘটিলে, এইটো বৰ চিন্তনীয় বিষয়। কিন্তু ইতিমধ্যে সেই আকচুৰ ছেক্ৰেটাৰীজনক ইতিমধ্যে বহিষ্কাৰ কৰা বুলি আমি গম পাইছোঁ। আৰু এটা কথাও আমি গম পাইছোঁ, তেওঁ এটা পৰ্টেল চেনেলৰ বোলে তেখেত এজন কিবা এই জি নিউজ ষ্টুডিঅ'ৰ তেখেত এজন সাংবাদিক। তেখেতকো এই পদৰ পৰা যি পাৰ্চনেল চেনেল হ'লেও এই চেনেলটোৰ পৰা যাতে তাকো বহিষ্কাৰ কৰে, মই ইয়াকে মই সজোৰে মই আহ্বান জনাইছোঁ, যাতে অনাগত দিনত যি অসমত সকলো জাতি জনগোষ্ঠীয়ে সুসম্প্ৰীতিৰে বসবাস কৰি আহিছে, তেনেকুৱা ঠাইত যাতে যি মৰেল পুলিচগিৰি ঘটনা যাতে দ্বিতীয়বাৰ এই গুৰেশ্বৰ অঞ্চলত নঘটে, তাৰ কাৰণে মই গুৰেশ্বৰ আঞ্চলিক খৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যাতে সকলোৱে যাতে একেলগে বসবাস কৰি থকাৰ প্ৰয়াস কৰি যাতে অসমত জীয়াই থকাৰ যাতে সকলোৰে সম অধিকাৰ থাকে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাই আজিৰ যি এই 3জন দুষ্কৃতিকাৰীক প্ৰশাসনে গুৰেশ্বৰ আৰক্ষী থানাই যে ধৰিবলৈ সক্ষম হ'ল, তাৰ কাৰণে মই গুৰেশ্বৰ আৰক্ষী প্ৰশাসনক গুৰেশ্বৰ আঞ্চলিক খৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।